আজি কিহত অভিযান চলালে? আজি আমাৰ দুখন শ্ব'ৰুম ভিজিট আছিলে। এখন হ'ল আপোনাৰ বাজাজৰ আৰু এখন হুণ্ডাই। লংকাত যোনখন আছে, কেইবাদিনৰ পৰা তেওঁলোকে গাড়ী ডিছপ্লে কৰি আছে, চেল কৰি আছে, কিন্তু তেওঁলোকৰ কোনো ধৰণৰ ট্ৰেড চাৰ্টিফিকেট বা ট্ৰেড লাইচেঞ্চ নাই আমাৰ অফিচৰ পৰা লোৱা। সেইকাৰণে আমি আমাৰ টীম লৈ কিনে তাতে গ'লোঁ, গৈ কিনে তেওঁলোকৰ ষ্টক ৰেজিষ্টাৰ চেক কৰিলোঁ। তাৰপিছত গম পালোঁ কি তেওঁলোকৰ TLTC হোল্ডাৰ নহয়, তথাপিও আইনৰ মতে যোনটো এলাউড নহয়। চ' সেইকাৰণে আমি সেই শ্ব'ৰুমকেইখন বন্ধ কৰিলোঁ বৰ্তমান, আৰু বাকীখিনি আইনৰ মতে যি ব্যৱস্থা গ্ৰহণ কৰিব পৰা যায় আমি কৰিলোঁ। বাজাজ আপোনাৰ বাইকৰ? নহয়, বাজাজৰ আপোনাৰ পেচেঞ্জাৰ আৰু গুডছ ভেহিকেল আছিলে, কমাৰ্চিয়েল 3 হুইলাৰ্ছ, আৰু হুণ্ডাইখন আপোনাৰ আছিলে LMG। তেনেকৈ বন্ধ কৰা হৈছে? বৰ্তমান বন্ধ কৰা হৈছে। তেওঁলোকৰ কি নাছিলে বাইদেউ? তেওঁলোকৰ ট্ৰেড চাৰ্টিফিকেট আৰু ট্ৰেড লাইচেঞ্চ, যোনটো আমাৰ মটৰ ভেহিকেল এক্টৰ মতে এটা ডিলাৰশ্বিপ অপাৰেট কৰিবৰ কাৰণে যোনটো কম্পালচৰি হয়, সেইটো নোহোৱাকৈ তেওঁলোকে ডিলাৰশ্বিপ এটা কল কৰি আছে।